সিহঁত যদি ধুমুহা হয় মই জুই হয়। তো দোস্ত স্বাগতম জনাইছোঁ মোৰ জাকাজ ভাই ইউটিউব চেনেললৈ। আৰু গাইজ আপোনালোকে জানে যে আজি শ্ৰী ৰঘুপতি ৰবি শৰ্মাৰ ব্লকবাষ্টাৰ চিনেমা শ্ৰী ৰঘুপতিৰ মুক্তি পোৱা আজি 9 দিন হ'ল আৰু 9 দিনত বক্স অফিচ কালেকশ্যন কিমান হৈছে আপোনালোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণ মই জনাম। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাওক। আৰু বন্ধুসকল দেখিছে এক্সট্ৰা শ্বেয়াৰো লগাবলগীয়া হৈছে কাৰণ ৰবি শৰ্মাৰ ফিল্ম হয়। আৰু চাগে বন্ধুসকল আপোনালোকে কেতিয়াও এনেকুৱা ভিৰ অসমীয়া চিনেমাত দেখা নাই। অকল ৰবি শৰ্মাৰ ৰঘুপতি ফিল্মখনতে এনেকুৱা ভিৰ দেখা পোৱা গৈছে কাৰণ এইখন এখন অসমীয়া ফিল্মেই নহয়, অসমীয়া ফিল্মৰ এটা ব্ৰেণ্ড হয় ৰঘুপতি। আৰু ফিল্মখন চাবৰ কাৰণে মানুহৰ হেতা ওপৰা লাগিছে কাৰণ অসমীয়া চিনেমাৰ এনেকুৱা এটা ট্ৰেণ্ড কেতিয়াও আগে পিছে দেখা নাই। মানুহৰ মনত এটা ধাৰণা খেলাইছে যে কাছ এইখন ফিল্ম হিন্দীটো যদি ৰিলিজ হ'ল হয়। বাৰু বন্ধুসকল এতিয়া আহিছোঁ ৰঘুপতি ফিল্মখনৰ টোটেল বাজেটৰ বিষয়ে। টোটেল বাজেট হৈছে ৰঘুপতি ফিল্মখনৰ 2 কৰোৰ। বাৰু বন্ধুসকল তেতিয়াহ'লে ৰঘুপতিৰ 4 দিনত বক্স অফিচ টোটেল ইণ্ডিয়া গ্ৰছ কালেকশ্যন হৈছে 1,40 লাখ। আৰু তেনেদৰে ৰঘুপতিয়ে 6 নম্বৰ দিনলৈকে টোটেল ইণ্ডিয়া গ্ৰছ কালেকশ্যন কৰিছে 2,50 লাখ। আৰু শনিবাৰৰ দিনটোত ৰঘুপতিয়ে 65 লাখ ইনকাম কৰিবলৈ সক্ষম হৈছিল। মানুহে ভাবিছিলে যে ইয়াতকৈ আৰু ওপৰত নাযায়, কিন্তু বন্ধুসকল শনিবাৰকো চেৰ পেলাই দেওবাৰৰ দিনাখন টোটেল ইণ্ডিয়া গ্ৰছ কালেকশ্যন কৰিছে ৰঘুপতিয়ে 80,50,000। আৰু ইয়াৰে সৈতে বন্ধুসকল ৰঘুপতিৰ 7 দিনৰ বক্স অফিচ কালেকশ্যন 3,30 লাখ টকা। আৰু এইটোতো গাইজ প্ৰথম সপ্তাহৰ কালেকশ্যন আৰু কালিৰ পৰা ছেকেণ্ড উইক আৰম্ভ হৈছে। আৰু কালিৰ ছেকেণ্ড উইকৰ প্ৰথম দিনাখনি গাইজ টোটেল ইণ্ডিয়া গ্ৰছ কালেকশ্যন কৰিছে 46 লাখ টকা। আৰু গাইজ এতিয়া আহিলে 9 নম্বৰ দিনা কালেকশ্যনৰ কথা। মানে আজি বৰ্তমান ৰাতিপুৱা পৰ্যন্ত আপোনালোক জানিবলৈ পোৱা মতে 72% মানুহ থিয়েটাৰ হলত দেখিবলৈ পোৱা গৈছে। আৰু 9 নম্বৰ দিনাখন মানে আজি বৰ্তমান জানিবলৈ পোৱা মতে টোটেল ইণ্ডিয়া গ্ৰছ কালেকশ্যন হৈছে 43 লাখ। গতিকে বন্ধুসকল আজি 9 দিনৰ ৰঘুপতিয়ে ভৰি দিলে আৰু 9 দিনৰ টোটেল ইণ্ডিয়া গ্ৰছ বক্স অফিচ কালেকশ্যন 9 দিন মিলাই 4,19 লাখ টকা বৰ্তমানলৈকে কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। আৰু বন্ধুসকল আপোনালোকে কোনোবা যদি এতিয়ালৈকে ৰঘুপতি চাবলৈ যোৱা নাই তেন্তে আপোনালোকে যাওক। আৰু একদম ধামাকাদাৰ চিনেমা চলি আছে এতিয়া চিনেমা হলত। আৰু ৰবি শৰ্মাৰ ৰঘুপতি এনেকুৱা ব্লকবাষ্টাৰ চলিছে, আপোনালোকে যাওক চাওক আৰু অসমীয়া চিনেমাৰ জয়গান গাওক, ছাপোৰ্ট কৰক। তো আজিলৈ পায়।